Hi guys, যোৱাবাৰ আমি ক্লাছ 10 মেথৰ চেপ্টাৰ নম্বৰ 1 MCQ আলোচনা কৰিছিলোঁ। আজি আমি ক্লাছ 10 মেথ সাবজেক্টৰ চেপ্টাৰ নম্বৰ 2 MCQ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1ত দিয়া আছে px + q বহুপদটোৰ শূন্য। ইয়াত চাৰিটা অপচন দিয়া আছে A B C D। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন B। এতিয়া আমি কুৱেশ্যন নম্বৰ 2 চাম। কুৱেশ্যন নম্বৰ 2ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি। আৰু এতিয়া আমি কুৱেশ্যন নম্বৰ 3 চাম। কুৱেশ্যন নম্বৰ 3ৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ইয়াৰ বি হ'ব শুদ্ধ উত্তৰটো অপচন বি। এতিয়া আমি কুৱেশ্যন নম্বৰ 4 চাম। কুৱেশ্যন নম্বৰ 4 শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন চি। এতিয়া আমি কুৱেশ্যন নম্বৰ 5ৰ শুদ্ধ উত্তৰটো চাম। এতিয়া আমি কুৱেশ্যন নম্বৰ 5ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি। এতিয়া আমি কুৱেশ্যন নম্বৰ 6ৰ শুদ্ধ উত্তৰটো চাম। কুৱেশ্যন নম্বৰ 6ৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি। এতিয়া আমি কুৱেশ্যন নম্বৰ 7ৰ শুদ্ধ উত্তৰটো চাম। কুৱেশ্যন নম্বৰ 7ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি। এতিয়া আমি কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ উত্তৰটো চাম। কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি। এতিয়া আমি কুৱেশ্যন নম্বৰ 9ৰ শুদ্ধ উত্তৰটো চাম। কুৱেশ্যন নম্বৰ 9ৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি। এতিয়া আমি কুৱেশ্যন নম্বৰ 10ৰ শুদ্ধ উত্তৰটো চাম। কুৱেশ্যন নম্বৰ 10ৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন এ। এতিয়া আমি কুৱেশ্যন নম্বৰ 11ৰ শুদ্ধ উত্তৰটো চাম। কুৱেশ্যন নম্বৰ 11ৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন চি। এতিয়া আমি কুৱেশ্যন নম্বৰ 12ৰ শুদ্ধ উত্তৰটো চাম। কুৱেশ্যন নম্বৰ 12ৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি। এতিয়া আমি কুৱেশ্যন নম্বৰ 13ৰ শুদ্ধ উত্তৰটো চাম। কুৱেশ্যন নম্বৰ 13ৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন এ। এতিয়া আমি কুৱেশ্যন নম্বৰ 14ৰ শুদ্ধ উত্তৰটো চাম। কুৱেশ্যন নম্বৰ 14ৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি।